প্ৰসংগ ফিফা বিশ্বকাপ 2026 এফালে খেলপথাৰৰ যুদ্ধ আনফালে ব্ৰেণ্ড যুদ্ধ নাইকি নে এডিডাছ কোন হ'ব জয়ী তাৰকা কেন্দ্ৰিক ক্ৰীড়াৰ যুগত তাৰকা খেলুৱৈ সলনি কৰিব নেকি ব্ৰেণ্ড কৌশল 11 জুনৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ ফুটবল উত্তৰ আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবলত বিশ্বৰ ৪৮টা দলে সেউজীয়া ঘাঁহনিত দেখুৱাব নিজৰ প্ৰদৰ্শন কিন্তু এবাৰ ফিফা বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে কেৱল যে ট্ৰফিৰ ওপৰত চকু থাকিব সেয়া ভবাটো ভুল কিয়নো খেলপথাৰৰ বাহিৰতো একেটা সংঘাতেই অব্যাহত থাকিব নাইকি ইনকৰ্পৰেশ্যন আৰু এডিডাছ-ক এই দুটা স্পৰ্টছৱেৰে যুঁজিব খেলপথাৰৰ বাহিৰত অৰ্থাৎ এই দুটা স্পৰ্টছৱেৰৰ ভিতৰত কোনে অধিক জাৰ্চি পিন্ধি কৰিব কোনে অধিক লোকক আকৰ্ষণ কৰিব আৰু কোনে ফেশ্বন আৰু প্ৰদৰ্শনৰ সংমিশ্ৰণ ঘটাব পাৰিব এই প্ৰশ্নবোৰৰ উত্তৰ আগন্তুক গ্ৰীষ্মকালীন ফিফা বিশ্বকাপ ফুটবলত দিয়া হ'ব ব্লুমবাৰ্গৰ বিশ্লেষণত কোৱা হৈছে বৰ্তমান যুঁজত আগবাঢ়ি আছে নাইকি সমগ্ৰ আমেৰিকা কানাডা মেক্সিকোলৈকে বিয়পি পৰা ফিফা বিশ্বকাপৰ বাবে বজাৰত কিছু পৰিমাণে হ'লেও সুবিধা হ'ব নাইকিৰ কিয়নো উত্তৰ আমেৰিকাই নাইকিৰ আটাইতকৈ ডাঙৰ বজাৰ শেহতীয়া বিত্তীয় বৰ্ষত বিক্ৰীৰ 40%তকৈও অধিক অৰিহণা যোগাইছে উত্তৰ আমেৰিকাই চীনত কোম্পানীটোৱে এতিয়াও সংগ্ৰাম কৰি আছে যদিও উত্তৰ আমেৰিকাত সহায়কভাৱে নাইকিৰ বিক্ৰী পুনৰ বৃদ্ধি পাইছে কোম্পানীটোৱে আমেৰিকা আৰু কানাডাৰ দলকো পৃষ্ঠপোষকতা কৰে নাইকিৰ বৰ্তমানৰ CEO ইলিয়ট হিলে 2024 চনৰ অক্টোবৰ মাহত দায়িত্ব গ্ৰহণ কৰে সাধাৰণতে ডিজাইনৰ পৰা মুকলিলৈকে সকলো সামগ্ৰী এটা ষ্টৰত উপনীত হ'বলৈ সময় লাগে 18 মাহ 26 সংখ্যক ফিফা বিশ্বকাপ ফুটবলেই হ'ব ইলিয়ট হিলেৰ প্ৰথমটো ডাঙৰ পৰীক্ষা ইতিমধ্যে নাইকিয়ে ঘোষণা কৰিছে তেওঁলোকৰ প্ৰতিযোগিতাখনৰ বাবে নতুন এৰ'ফিট কুলিং ফেব্ৰিক প্ৰৱৰ্তন কৰিব যাক শৰীৰৰ বাবে এয়াৰ কণ্ডিশ্যনাৰ বুলিও অভিহিত কৰিছে এই প্ৰযুক্তিটো এনেদৰে ডিজাইন কৰা হৈছে যাতে খেলুৱৈসকলে প্ৰচণ্ড গৰমতো গৰমৰ পৰা সকাহ পাব বিশ্লেষকসকলৰ মতে কেৱল এই ফিফা বিশ্বকাপ ফুটবলৰ পৰাই কোম্পানীটোৱে অতিৰিক্ত $1.3 বিলিয়ন ৰাজহ আহৰণ কৰিব পাৰিব আনহাতে ফুটবল মানে এডিডাছ বুলি ধাৰণাটো এতিয়াও বহুতৰে মনত শিপাই আছে ইতিহাস পৰম্পৰা আৰু খেলৰ সৈতে গভীৰ সংযোগ এই তিনিটা এডিডাছৰ শক্তি ফিফা বিশ্বকাপ ফুটবলৰ বাবেও অফিচিয়েল বল নিৰ্মাণ কৰিছে এডিডাছে গোল্ডেনৰ দাবীত ফিফা বিশ্বকাপ ফুটবলৰ পৰা এডিডাছে প্ৰায় €1 বিলিয়ন ৰাজহ আহৰণ কৰিব পাৰিব আনহাতে আগন্তুক ফিফা বিশ্বকাপত যুদ্ধখন কেৱল নাইকি আৰু এডিডাছৰ মাজতে নহয় পুমাই পৃষ্ঠপোষকতা কৰিছে পৰ্তুগাল দলটোক পুমাৰ নতুন CEO আৰ্থাৰ হোল্ডৰ লক্ষ্য হৈছে পুমাক বিশ্বৰ শীৰ্ষ তিনিটা ব্ৰেণ্ডৰ ভিতৰত অন্যতম কৰি তোলা হেৰি কেনক পৃষ্ঠপোষকতা কৰি স্কেচাৰ্ছেও ফুটবলৰ পৃথিৱীত প্ৰৱেশ কৰিছে নিউ বেলেন্স বুকায়ো চাকাৰ সৈতে জড়িত আনকি ৰিবকেও কামবেক কৰিবলৈ চেষ্টা কৰিছে এই ফিফা বিশ্বকাপৰ জৰিয়তে এই ব্ৰেণ্ডসমূহে নিজৰ নাম প্ৰচাৰৰ বাবে বিশ্বকাপক ব্যৱহাৰ কৰিলেও তাৰকা কেন্দ্ৰিক ক্ৰীড়াৰ যুগত এজন তাৰকা খেলুৱৈহে এটা মুহূৰ্তই সমগ্ৰ ব্ৰেণ্ড কৌশল সলনি কৰিব পাৰে মুঠতে ফিফা বিশ্বকাপ ফুটবল 2026 নাইকিৰ বাবে এক সোণালী সুযোগ কিন্তু ৰিক্সো নথকা নহয় ঘৰুৱা সুবিধা নতুন প্ৰযুক্তি আৰু বিশাল বিপণন বাজেটৰ মাজতো এটা ভুল যোগাযোগে সকলো উলট-পালট কৰি পেলাব পাৰে আনহাতে এডিডাছো পৰম্পৰা আৰু শৈলীৰে প্ৰতিশোধ ল'বলৈ সাজু এতিয়া আগন্তুক ফিফা বিশ্বকাপত কোনে ট্ৰফি জয় কৰিব তাৰ বাবে বিশ্ব ফুটবল প্ৰেমী অপেক্ষা কৰাৰ লগতে ব্ৰেণ্ড যুদ্ধটো কোন জয়ী হ'ব তাৰ বাবে কৰিব অপেক্ষা স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছকাৰেণ্ট